কলডিলৰ চব্জি বনাবলৈ প্ৰথমতে আপোনালোকে কলডিলৰ যিটো ওপৰৰ টান বাকলিটো গুচাব আৰু তলত যিসমূহ ফুল থাকে ফুলখিনিও আঁতৰাই ল'ব। ফুলখিনি আপোনালোকে ৱেষ্ট নকৰিব, সেইখিনি আপোনালোকে বেচনত জুবিয়াই খাব পাৰে, খাই ভাল লাগে। এইদৰে বাকলিসমূহ গুচোৱাৰ পিছত আপোনালোকে তাৰ ঠাৰিটো আঁতৰাই ল'ব। এতিয়া কলডিলটো অলপমান ঘাপ মাৰি এতিয়াৰে সৰুকৈ কুটি ল'ব। একচুৱেলি কলডিল মোৰ হাজবেণ্ডে কাটি দিয়ে, কাৰণ মই কলডিল খাই ভাল পালেও কাটি কিন্তু বেয়া পাওঁ, হাজবেণ্ডে কাটি দিয়ে। এইদৰে মিহিকৈ কুটি ল'ব। আপোনালোকে যি ধৰণে সুবিধা পাৰে তেনেকৈ কাটি ল'ব সৰুকৈ। তাৰপিছত চব্জিৰ যিটো আঠা ভাৱটো যাবৰ কাৰণে আপোনালোকে অলপমান মিঠাতেল দিব। মিঠাতেল দি পেলাই চব্জিখিনি অলপ মুচৰি দিব। তাৰপিছতে পানীত চব্জিখিনি তিয়াই থ'ব অলপ সময়। তাৰপিছত চব্জিখিনি অলপ সময়ৰ পিছত আমি শুকানকৈ আন এটা বাচনত টুকি ল'ম। আমাক লাগিব বনাবলৈ বুট, আলু, আদা নহৰু পেষ্ট, পিঁয়াজ আৰু 2টা কেঁচা জলকীয়া। তাৰ উপৰি আমাক লাগিব অলপমান হালধি লাগিব, অলপমান চব্জি মছলা লাগিব আৰু নিমখ আন্দাজ অনুসৰি দিব। গেছ জ্বলাই আমি কেৰাহী গৰম কৰি ল'ম। তাৰপিছত মিঠাতেলটো অলপ গৰম হ'বলৈ দিম। তাৰপাছতে আমি কেঁচা জলকীয়া 2টা দি দিম প্ৰথমেই। তাৰপাছত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপমান ব্ৰাউন কালাৰ হোৱালৈকে লৰাই থাকিব, খালি জ্বলিবলৈ নিদিব। তাৰপাছতে আদা নহৰু পেষ্টটো দি দিম আমি। মিক্স কৰি ল'ম ভালকৈ পিঁয়াজৰ লগত। হালধি দিম আন্দাজ অনুসৰি। চব্জি মছলাটো দি দিম। মছলাখিনি ভালদৰে মিহলাই ল'ম। তাৰপাছতে আমি পানীৰ পৰা যিখিনি টুকি থোৱা কলডিলখিনি আমি দি দিম তেলত। কলডিলখিনি এতিয়া মছলাৰ লগত 2-3 মিনিটমান ভালদৰে মিহলাই পেলাই লৰাই ল'ব। তাৰপাছত আমি তিয়াই থোৱা বুটখিনি দি দিম তাত আৰু আলুখিনিও দি দিম লগত। এতিয়া গোটেইখিনি একেলগে ভালদৰে মিহলাই ল'ম। তাৰপাছত নিমখ আপুনি নিজৰ আন্দাজ অনুসৰি দিব। নিমখ আচলতে মই 4বাৰমান দিবলগীয়া হ'ল চামুচখন হোৱাৰ বাবে, কিন্তু নিমখ চোকা হোৱা নাছিল দেই। এইদৰে সকলোখিনি ভালদৰে মিহলি কৰি ঢাকোন লগাই দিব আৰু ঢাকোন মাৰি গেছটো চিমত কৰি দিব। চব্জি সদায় চিমতে সজাব। চিমত সিজালে কি হয়, চব্জিটো ভালদৰে সিজে আৰু সোৱাদটো ভাল লাগে বেছি। চব্জিটো এইদৰে মাজে মাজে লৰাই থাকিব যাতে জ্বলি নাযায়। কলডিল আমি প্ৰায়ে খোৱা হয়, কাৰণ কলডিলটো বহুত উপকাৰী আমাৰ স্বাস্থ্যৰ বাবে। কলডিলত যথেষ্ট পৰিমাণে ভিটামিন, মিনাৰেলছ আৰু ফাইবাৰ থাকে, যিটো আমাৰ বহুত বেমাৰ আজাৰৰ কাৰণেও ভাল হয়। গতিকে কলডিল আপোনালোকেও যিমান পাৰে য'তে সুবিধা পায় কলডিলটো খাব নিশ্চয়। আমাৰ চব্জি ইতিমধ্যে হ'ব হৈছে আৰু হৈ গ'ল আমাৰ চব্জি।
এতিয়া আপোনালোকে গৰমে গৰমে ধনিয়া পাত আৰু জলকীয়া দি পেলাই পৰিৱেশন কৰিব পাৰে আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে আৰু মোৰ চেনেলটো শ্বেয়াৰ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব